নমস্কাৰ বন্ধুসকল, কি খবৰ? আকৌ আহিলোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। বহুদিন ভিডিঅ' দিয়া নাই, মানে তেনেকৈ ক'লোঁ যাবলৈ হোৱাও নাই, ভাওনাটো নায়েই। বাকী আজি আহিলোঁ। আজি মানে এখন মিটিং আছে ঘৰৰ ওচৰতে চাৰিং বাৰতি গাঁও, ভৰালি গাঁও বুলি কয়। তাত কোন কোন আহে, কি কৰে, মই গোটেইখিনি দেখাই আছোঁ। তাত থাকিব শ্যামন্তিকা শৰ্মা, উদয় শংকৰ আৰু জনপ্ৰিয় অভিনেতা নয়নিমান বৰুৱা। আমি মানে বহুত আগতীয়াকৈ পালোহি নেকি, ইয়াত তেতিয়ালৈকে কোনো নাই। এনেকৈ আহিছে, এজন দুজন মানুহ আহিছে, আহিব, অলপ টাইম লাগিব। খালি চাই থাকক, মই দেখাম, সকলোখিনি দেখাম কি কি হয় আজি। ভিডিঅ'টো খালি শেষলৈকে চাব আৰু দেই। পশুধন বেংক অসমীয়া হাত অল আছাম ছ'চিয়েল ডেভেলপমেণ্টৰ দ্বাৰা তেওঁক বেষ্ট ইউটিউবাৰ এখন প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। আৰু ইয়াৰ আশে পাশে মানুহ সকলোবিলাকে মোৰ চিনাকি, আৰু বিশেষকৈ গীত অকণমানিৰ পৰা মোক ফেচবুকত প্ৰথমে গীতে কৈছিলে যে মই গানৰ কাম কৰোঁ, সংগীতৰ কাম কৰোঁ, মই কৰিম নয়নদা। কিন্তু মই তেতিয়া তাক ফটোখন দেখিয়ে নাকচ কৰিছিলোঁ, ইমান সৰু ল'ৰাই শিকি সংগীত কৰিব। কিন্তু তাৰ পাছত প্ৰায় 6-7 বছৰৰ পাছত গীতে যেতিয়া গানবিলাক কৰিব লৈছিলে, চকুত পৰিছিলে, গানৰ দায়িত্ব দিছিলোঁ মই গীতক। সেই ফেচবুকৰ গীতটোৱে এই গীত যে পাছতহে মই গম পাইছিলোঁ। কিন্তু সি বহুত সৰু, তাৰ ফেচবুকৰ প্ৰফাইলখনত চাই ভাবিছোঁ ইনো সংগীত কৰিব পাৰে নেকি। গতিকে গীতৰ লগত সম্পৰ্ক, সন্মুখত বহি আছে শ্ৰীমন্ত দত্ত, তেনেকৈ গৌৰীসাগৰ, জয়সাগৰ, সকলোতে বন্ধু আছে। আকৌ বহুত দিনৰ আগতে আমগুৰিত শ্বুটিং কৰিছিলোঁ তৰাখনৰ। আজি উদয়ক কৈছে ইয়ালৈ আহিলে সেই কথাবিলাক মনত পৰে, আৰু সেই দিনবিলাক খুব ভাল আছিলে। আজিকালি অকণমান ভাল নলগা পৰিৱেশ কিছুমান হ'ল, বিভিন্ন ধৰণৰ সমস্যা আহিলে। যি নহওক, এই যে আজি অনুষ্ঠানটো ইমান দূৰৰ পৰা আহিছোঁ, এই বঁটাটো ভাল লগা কিছুমান কথা জড়িত হৈ থাকে। মই মোৰ ইমান ভিতৰত আহি এটা অনুষ্ঠান কৰিছে, এইটো সঁচাকৈ শলাগ ল'ব লাগে, এটা হাত চাপৰি ল'ব লাগে। আৰু এই যে ভিতৰৰ অঞ্চলটো, মোৰ ঘৰখনো বিৰাট ভিতৰত, বৰদোৱাৰ পৰা 6-7 কিলোমিটাৰ ভিতৰলৈ যাব লাগে। আৰু প্ৰথম যিদিনা মই শ্বুটিং কৰিবলৈ গৈছিলোঁ, আমাৰ ৰাস্তাৰে গাড়ী নচলে, প্ৰথমে চলে, সময়মতে চলে, ৰাতিপুৱাই যাব লাগে। আৰু এখন চাইকেলৰ কেৰিয়াৰত বহি মই গুৱাহাটীলৈ গৈছিলোঁ, মানে গুৱাহাটীৰ গাড়ী য'ত পায়, বৰদোৱাৰ ওচৰত গুৱাহাটীৰ গাড়ী পায়, গতিকে চাইকেলৰ কেৰিয়াৰত উঠি মই গুৱাহাটীলৈ যোৱা ডে ছাৰ্ভিচৰ গাড়ীখনত উঠিছিলোঁ, মানে এখন চাইকেলৰ পাছফালে উঠি। এনেকুৱা এটা ভিতৰুৱা অঞ্চল। আৰু যে এই অভিনেতা হ'ম বুলি ভাবিছিলোঁ, এনেকুৱা এখন মঞ্চ পকা নাছিলে বাৰু, কাঠৰে বনাই, এনেকুৱা কাষতে এটা নামঘৰ। আৰু সেই মঞ্চখনত মই প্ৰথম ক্লাছ 6ত পঢ়ি থাকোঁতে এখন একংকীয়া নাটকত অভিনয় কৰিছিলোঁ। তেতিয়া আচলতে অভিনয় কি, অভিনেতা কি, একো বুজি নাপাওঁ, ষ্টেজত উঠিব লাগে, উঠাই দিছিলে। আৰু সেই প্ৰথম একংকীয়া নাটকখনত অভিনয়ৰ হেতু প্ৰতিযোগিতা আছিলে, তাতে মই এটা বঁটা পাইছিলোঁ, নিচুকনি বঁটা আচলতে। আৰু এটা আইনাৰ গ্লাছ দিছিলে, চিচাৰ গ্লাছ এটা দিছিলে। সেইটো তেতিয়া চাগৈ কিবা এটা পইচা আছিলে, চিচাৰ গ্লাছটোৰ দাম, নিচুকনি বঁটা দিছিলে। আৰু বঁটাটো পাই প্ৰথমে ষ্টেজত উঠিছোঁ, বঁটা পাইছোঁ মানে মই অভিনয় কৰিব পাৰিছোঁ, মই অভিনেতা। এই যে বঁটাৰ যিটো ভূমিকা মোৰ জীৱনত আচলতে নয়ন নিৰ্বাণ হিচাপে আজি যে মই আপোনালোকৰ আগত থিয় হৈ আছোঁ, সেই বঁটাটোৱে এটা সাধাৰণ চিচাৰ গ্লাছ আছিলে। সাধাৰণ শব্দটো আচলতে বেয়া হ'ল, সাধাৰণ নাছিলে। সেই চিচাৰ গ্লাছটোৱে মোক আজি আপোনালোকৰ আগত থিয় কৰিছে এজন অভিনেতা হিচাপে। তেতিয়ালৈকে হয়তো মই ভবাই নাছিলোঁ যে মই অভিনেতা হ'ম। বুজা নুবুজাকৈ ষ্টেজত উঠিছিলোঁ, কি কৰিব লাগে একো নাজানো, যি কৈছে তাকে কৰি গৈছিলোঁ। তেতিয়া শিশু শিল্পী হিচাপে এটা নিচুকনি বঁটা পাইছিলোঁ। গতিকে এই বঁটাৰ কিমান জোৰ, কিমান গুৰুত্ব মানুহৰ জীৱনত, কিবা এটা কাম কৰিলে যে শলাগ ল'ব লাগে, হাত চাপৰি বজাব লাগে বা স্বীকৃতি দিব লাগে, এই স্বীকৃতিটো পালে মানুহে অনুপ্ৰেৰণা পায়, সাহস পায়।
আৰু সেই সাহসৰ কাৰণে মই আজি ইয়াত উপস্থিত হৈছোঁ। একদম ভিতৰুৱা অঞ্চল, মোৰ দেউতা এজন শিক্ষক আছিলে আৰু আমি তিনিজন ল'ৰা আমাক অভিনয় ক্ষেত্ৰত পঢ়িব যাব পৰাকৈও তেতিয়া কিমানখিনি সামৰ্থ্য নাছিলে। যেতিয়া অভিনয়ৰ জগতত আৰম্ভ কৰিছিলোঁ ভাবিছিলোঁ MSD কৰিম বা ভালকৈ পঢ়িম, কিন্তু সেইখিনি ক'বলৈ দেউতাৰ সাহস নাছিলে। যিখিনি দেখি শুনি ভাওনা কৰিছিলোঁ, বৰদোৱাৰ যিহেতু কাষতে মোৰ ঘৰ আছিলে, ভাওনা কৰিছিলোঁ, নাটক কৰিলোঁ, তাৰ পৰা আহি আজি এই অৱস্থা। গতিকে এই যে অঞ্চলটোত আজি এই অনুষ্ঠানটো এনেকুৱা আয়োজন কৰিছে, এটা প্ৰাইড অফ আছাম বুলি যিটো অনুষ্ঠান, এনেকুৱা এখন ভিতৰৰ অঞ্চলত আচৰিত কথা আছিলে, অতি শলাগ ল'ব লগা কথা আৰু অনুপ্ৰাণিত হ'ব লাগে ইয়াৰ পৰা যাতে এনেকুৱা আৰু প্ৰতিভা ওলাই যায় বাহিৰলৈ। গতিকে আৰু বিশেষ কথা নকওঁ, অনুষ্ঠানটো আৰু ভালকৈ জাকত জিলিকা হওক, যাতে এই প্ৰাইড অফ আছাম বুলি আৰু সদায় যাতে প্ৰতি বছৰে এনেকৈ অনুষ্ঠিত হয়, আমাক শিল্পীসকলক মাতি আনি এনেকৈ অনুপ্ৰাণিত কৰে, আমাক স্বীকৃতি দিয়ে বা মৰম স্নেহ জ্ঞাপন কৰে, তাৰ বাবে মোৰ ফালৰ পৰা আহ্বান থাকিলে, শুভেচ্ছা থাকিলে এই অনুষ্ঠানটো সফল হয় যাতে। উদয় নাছিলে, মইনো কি কৰিম এতিয়া? এইটোৱে কথা কি কয়, ঢেঁকী যলৈকে যায় ধান মানিবই লাগিব। মই ডাইলগ নকৈ যদি গান এটা গাওঁ, গীতে সংগীত কৰিছিলে গানটোৱে, খুব ধুনীয়া গান এটা, গানটোকে গাই দিওঁ। জোৰ কৰি কাৰোবাৰ মৰম পাব নোৱাৰি, ধনেৰে সঁচা মৰম জুখিব যে নোৱাৰি। মৰম নহয় জানা ৰঙৰ ফাপু খেলা, এজন দুজন কৰি বহুতকে সনা, জানানে ঐ জান মৰম হেনো ঈশ্বৰৰে নাম, ঐ জান মৰম হেনো ঈশ্বৰৰে নাম। পাৰিছোনে? এই গানটো গীতে সংগীত কৰিছিলে, খুব ধুনীয়া সংগীত কৰিছিলে আৰু গানটোত মই আৰু মোৰ পত্নীয়ে কণ্ঠদান কৰিছিলোঁ। যি নহওক, সংগীত ভাল পাওঁ, অভিনয় ভাল পাওঁ, নৃত্য ভাল পাওঁ। গতিকে এনেকুৱা এটা অনুষ্ঠানত আহিছোঁ, বহুত দিনৰ পাছত বহুত কষ্ট কৰি আহিছোঁ। আকৌ যামগৈ ৰাতি গুৱাহাটীলৈ, পৰহিৰ পৰা শ্বুটিং আছে। গতিকে আৰু এটা কথা মই প্ৰমোচন এটা কৰি দিওঁ, নতুন এখন চিৰিয়েল আহিব 12 ছেপ্টেম্বৰৰ পৰা, অপৰাজিতা বুলি। প্ৰায় 5 বছৰৰ পাছত মই আকৌ দূৰদৰ্শনৰ এখন ধাৰাবাহিকত অভিনয় কৰিব ওলাইছোঁ। গতিকে আপোনালোকে আগৰ দৰে যাতে মেঘৰঞ্জনী বা ধুনীয়া ধুনীয়া যিবিলাক চিৰিয়েল আছিলে, মোৰ সেইবিলাক আদৰি লৈছিলে, এখন যাতে আদৰি লৈ একেকৈ মই সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ। প্ৰথমতে উপস্থিত সমূহ ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন আৰু মৰম জনাইছোঁ। বহুত বছৰৰ পিছত আচলতে মই এইবাৰ আকৌ উজনি অসমলৈ আহিছোঁ। বিহুৰ সময়ত আহিছিলোঁ যদিও ডিব্ৰুগড়ৰ ফালেহে গৈছিলোঁ বিহু নাচিবলৈ, কিন্তু শিৱসাগৰলৈ বহুত বছৰৰ পিছত আহিছোঁ। গতিকে আহি খুবেই বেছি ভাল লাগিছে আৰু আহি থাকোঁতে জাতি নৈ দিখৌ ন দেখি দেখি গানবোৰ মনত পৰিছে যে আমি এইবোৰ ঠাইৰ নামতে, নৈৰ নামতে গানবোৰ আমি গাইছিলে, আমি নাচিছিলোঁ, অভিনয় কৰিছিলোঁ। দেখো নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো। ইমান ধুনীয়া আছিলে আগৰ সময়বোৰ। গতিকে আহি পোৱাৰ লগে লগে প্ৰথমতে দেখিলোঁ উদয়দাক ইমান ধুনীয়াকৈ নাচি আছে। মই গাড়ীৰ ভিতৰৰ পৰা প্ৰথমতে নাচটো চাই ল'লোঁ, কাৰণ আহোঁতে মই দেখাই নাপাম নাচটো। তাৰপিছত আকৌ আহি পোৱাৰ লগে লগে নয়নদাক মঞ্চত ইমান সুন্দৰ কথা ক'লে, শুনিলোঁ। শুনিলে কি হয়, আচলতে দুখ লাগি যায় যে সময়বোৰ কেনেকৈ সলনি হৈ গৈছে। একেটা ইণ্ডাষ্ট্ৰিতে কাম কৰি থাকিলেও এনেকুৱা হয় যে আমি লগ নাপাওঁ, কাৰণ আগৰ নিচিনা কামৰ সেই ব্যস্ততাবোৰ কমি গৈছে। বা আগতে বিহু VCDৰ জৰিয়তে আমি প্ৰায় লগ পাই থাকোঁ, উদয়দাকো লগ পাওঁ, গানৰ সময়ত কোৰিঅগ্ৰাফ কৰি থাকে বা নয়নদাৰ লগতো যথেষ্ট কাম কৰিছিলোঁ এটা সময়ত। তৰাখনত ময়ো আছিলোঁ নহয়, নয়নদা বঙাইগাঁৱত শ্বুট কৰিছিলোঁ কিন্তু। গতিকে সেইবোৰ দিন তৰা নহয় নেকি, বেলেগ। গতিকে সেই দিনবোৰলৈ খুবেই বেছি মনত পৰে। গতিকে যি কি নহওক, ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ গীত মোৰ খুবেই মৰমৰ ভাইটি
বহুত বছৰৰ পৰা তাৰ লগত জড়িত হৈ আছোঁ খুব ভাল ভাল গান সি মোক কৰাই থাকে মাজে মাজে আৰু 2 বছৰ আগতে এখন আমি কৰিছিলোঁ যে বহাগৰ জানমণি বুলি এখন কৰিছিলোঁ আগতে যেন ইয়াত উপস্থিত থাকিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ আপোনালোকৰ মৰমৰ আশীৰ্বাদ পাই সুখী অনুভৱ কৰিছোঁ আৰু অনাগত ভৱিষ্যতেও যাতে সদায় আপোনালোকৰ কাৰণে এনেকৈ কাম কৰি যাব পাৰোঁ আৰু আপোনালোকৰ হৈ থাকিব পাৰোঁ তাৰ বাবে যাতে আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰে মৰম দি যায় তাকে কামনা কৰিলোঁ আৰু পুনৰ এবাৰ মই ৰাইল অফ নৰ্থ ইষ্টৰ যিখিনি কৰ্মকৰ্তা আছে সকলোকে মোৰ আকৌ এবাৰ ওলক আৰু শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ Con